জন্ম মুগে অকহি বেলা হেন কালে বৈশিষ্ট্যরে প্ৰণাম গ্ৰহণ কৰক সকল। আপোনালোকে কোৱাৰ দৰে ময়ো মোৰ মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰো। আমার মতে শ্রেষ্ঠ হল অনন্ত কৃষ্ণ অবতারত কি করেছিল আপনালোকে জানে নে? দুভাষা কিবা
16,000 গোপিনীৰ লগত প্ৰেম কৰে তাক ৰাখনি লাগে আৰু সেই প্ৰেম যদি আমাৰ সৰ্বসাধাৰণ তেতিয়া চৰিত্ৰহীনা একান্তই বেছি হলে লাগে 16,000 কৃষ্ণৰ আচলতে আমাৰ মূল উদ্দেশ্য কি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰেষ্ঠ পূৰ্ণ হয়নে মই ভাবো আমাৰ এই 28 সহস্ৰ ঋষিমুনিসকলৰ মাজৰ পৰা প্ৰতিনিধি হিচাপে ভৃগুমুনিক পঠিয়াই দিয়া হওক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰেষ্ঠ এই কথা শুনি ভৃগুমুনিৰ মহাচিন্তা মনে মনে ভৃগুমুনি ভাবে 28 সহস্ৰ ঋষিমুনিসকলৰ প্ৰতিনিধি হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰেষ্ঠ সন্তান পৰীক্ষা কৰিব যোৱাটো ইমান সহজ কথা নহয় কিন্তু আদেশ দিছে যেতিয়া পালন কৰিবইতো লাগিব গতিকে পোন প্ৰথমে মই ব্ৰহ্মাদেৱৰ ওচৰলৈ যাওঁ